আজি আমি আলোচনা কৰিম আধুনিক পৰ্যায়ৰ তালিকা চেপ্টাৰ বিষয়ে অৰ্থাৎ শৃংখলাৰ মাজত শৃংখলা এইটো বিষয়ে আলোচনা কৰিম। তাৰ আগতে ছাত্ৰ ছাত্ৰীসকলক এটা অনুৰোধ জনাইছোঁ, তোমালোকে এইটো ভিডিঅ' চোৱাৰ আগতে আগৰ লেকচাৰকেইটা মনোযোগেৰে চাই ল'ব, কাৰণ আগৰ লেকচাৰকেইটাৰ লগত এইটোৰ লিংক আছে। আগৰ কেইটা লেকচাৰকেইটা নাচালে এই লিংক এইটো আজিৰ ভিডিঅ'টো বা আজিৰ ক্লাছটো বুজি নাপাব। তো নিশ্চয় তোমালোকে আগৰ লেকচাৰকেইটা ভালকৈ চাই তাৰপিছত এইটো ভিডিঅ'টো চাম বুলি আশা কৰিছোঁ। এতিয়া মই আৰম্ভ কৰিছোঁ আজি যে বিশৃংখলাৰ মাজত শৃংখলা, অৰ্থাৎ আমি এতিয়া আৰম্ভ কৰিছিলোঁ যে মৌলৰ পৰ্যাপ্ত শ্ৰেণীজন কৰিবলৈ ইতিমধ্যে ডবাৰেনাৰ, নিউল্যান্ডাছ আৰু মেণ্ডেলিভে চেষ্টা কৰিছিল আৰু তেওঁলোকে কেনেকৈ শ্ৰেণীজন কৰিছিল সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। এতিয়া তাৰ ভিতৰত আমি মৌলৰ শ্ৰেণীজনৰ ক্ষেত্ৰত আটাইতকৈ বেছি কৃতিত্ব দিয়া হয় মেণ্ডেলিভক, কাৰণ মেণ্ডেলিভৰ পৰ্যাপ্ত শ্ৰেণীজন আছিল, সেইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আছিল আৰু তেখেতৰ তালিকাত সৰু সুৰা মিষ্টেক অলপ ৰৈ গৈছিল আৰু সেইখিনি দূৰ কৰি 1913 চনত হেনৰি মজেলে কি কৰিছিল, আধুনিক পৰ্যাপ্ত তালিকাখন প্ৰস্তুত কৰিছিল। গতিকে আমি মেণ্ডেলিভৰ পৰ্যাপ্ত তালিকা পাইছিলোঁ, তাতে পাইছিলোঁ যে মেণ্ডেলিভে মৌলবোৰক সজাইছিল মৌলবোৰতকৈ পাৰমাণৱিক ভৰৰ বৰ্ধিতক্ৰমত সজাইছিল আৰু এই পাৰমাণৱিক ভৰৰ বৰ্ধিতক্ৰমত সজোৱাৰ কাৰণে অলপ তাতে অসুবিধাৰ সৃষ্টি হৈছিল আৰু সেই অসুবিধাটো আছিল যিহেতু এটা মৌলৰ পৰা যেতিয়া আন এটা মৌললৈ যেতিয়া যোৱা হৈছিল, অৰ্থাৎ লিথিয়ামৰ পৰা যেতিয়া বেৰিয়াম ছেপাৰেট হৈছিল, ছেপাৰেটতে ইহঁতৰ মাজত যিটো ভৰৰ বৃদ্ধি, বেৰিয়ামৰ পিছত যেতিয়া ভৰ আহিছিল, ভৰৰ বৃদ্ধিটো কি আছিল, একে হোৱা নাছিল, যাৰ কাৰণে মেণ্ডেলিভৰ যিটো তালিকাত যিটো খালী ঠাই ৰাখিছিল সেই খালী ঠাইটোত কিমানটা মৌল আৱিষ্কাৰ হ'ব সেইটো মেণ্ডেলিভে কি কৰিছিল আগতে ক'ব পৰা নাছিল। কিন্তু সেই সমস্যাটো দূৰ কৰাৰ কাৰণে পিছলৈ পৰৱৰ্তী সময়ত 1913 চনত হেনৰি মজলে কি হৈছিল, সেই সমস্যাটো দূৰ কৰাৰ কাৰণে হেনৰি মজলে কি কৰিছিল, মৌলবোৰক পাৰমাণৱিক সংখ্যাৰ বৰ্ধিতক্ৰমত সজাইছিল। আৰু আমি নৱম শ্ৰেণীত পাই আহিছোঁ যে পাৰমাণৱিক সংখ্যা কি। পাৰমাণৱিক সংখ্যা আছিল যে মৌলৰ পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা, সেই প্ৰটনৰ সংখ্যা মৌলটোৰ পাৰমাণৱিক সংখ্যা বুলি কোৱা হয়। আৰু সেই পাৰমাণৱিক সংখ্যাটোক হেনৰি মজলে এইকাৰণে বাছি লৈছিল কাৰণ কেতিয়াও কোনো দুটা পৰমাণুৰ কেতিয়াও পাৰমাণৱিক সংখ্যাটো একে নহয় আৰু এটা পৰমাণুৰ পৰা আন এটা পৰমাণু পৃথক হ'লে সিহঁতৰ পাৰমাণৱিক সংখ্যাটো কি আছিল, এককৈ বাঢ়ি গৈছিল। যেনে লিথিয়ামৰ ক্ষেত্ৰত লিথিয়ামৰ যেতিয়া যিটো নিউক্লিয়াছ আছিল, নিউক্লিয়াছত প্ৰটন আছিল 3টা আৰু বেৰিলিয়ামত আছিল 4টা আৰু বৰণৰ কি আছিল 5টা, এনেকৈ সুষমভাৱে বাঢ়ি গৈছিল। যাৰ কাৰণে কি আছিল, হেনৰি মজলে মৌলবোৰক শ্ৰেণীজন কৰাৰ ক্ষেত্ৰত তেওঁৰ যিটো ভিত্তি আছিল সেই ভিত্তিটো আছিল পাৰমাণৱিক সংখ্যাৰ বৰ্ধিতক্ৰমত সজাইছিল। আৰু সেই পাৰমাণৱিক সংখ্যাৰ বৰ্ধিতক্ৰমত সজাই হেনৰি মজলে এখন তালিকা প্ৰস্তুত কৰিছিল আৰু সেই তালিকাটোৱে হ'ল আধুনিক পৰ্যাপ্ত তালিকা। আৰু এই আধুনিক পৰ্যাপ্ত তালিকাটোৱে মেণ্ডেলিভৰ যিখিনি সমস্যা আছিল, যিখিনি বিফলতা আছিল অৰ্থাৎ আহ্বান আছিল, সেই গোটেইখিনি আধুনিক পৰ্যাপ্ত তালিকাই দূৰ কৰিছিল। আৰু সেইকাৰণে আমি যেতিয়া এতিয়া যিটো পৰ্যাপ্ত তালিকা পাইছোঁ সেই তালিকাটোৱে হ'ল আধুনিক পৰ্যাপ্ত তালিকা অৰ্থাৎ মডাৰ্ণ পেৰিয়ডিক টেবুল। আৰু সেই তালিকাখন প্ৰস্তুত কৰিছিল হেনৰি মজলে আৰু চনটো আছিল 1913 চনত। গতিকে আমাৰ এতিয়া কোৱেশ্চন আহি পৰে যে আধুনিক পৰ্যাপ্ত তালিকা কি বা এই তালিকাখন কোনে প্ৰস্তুত কৰিছিল, কেতিয়া। তেতিয়া আমি লিখিব লাগিব যে আধুনিক পৰ্যাপ্ত হৈছে মৌলবোৰক সিহঁতৰ ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি পাৰমাণৱিক সংখ্যাৰ বৰ্ধিতক্ৰমত সজাই প্ৰস্তুত কৰা তালিকাখনেই হ'ল আধুনিক পৰ্যাপ্ত তালিকা। আৰু এই তালিকাখন প্ৰস্তুত কৰিছিল 1913 চনত হেনৰি মজলে প্ৰস্তুত কৰিছিল। গতিকে আমি সেইখিনি এটা জানিব লাগিব। গতিকে এনেদৰে পাৰমাণৱিক যেতিয়া কি কৰিছিল, এতিয়া আমি মেণ্ডেলিভৰ পৰ্যাপ্ত তালিকা পাইছিলোঁ, যিটো মেণ্ডেলিভৰ পৰ্যাপ্ত সূত্ৰটো আছিল। মেণ্ডেলিভৰ যিটো পৰ্যাপ্ত সূত্ৰটো আছিল তাতে পাইছিলোঁ যে মৌল এটাৰ পাৰমাণৱিক ভৰৰ বৃদ্ধিৰ লগে লগে সিহঁতৰ মৌলবোৰৰ ৰাসায়নিক ধৰ্মবোৰো কি পৰ্যায়ক্ৰমে সলনি হয়। ঠিক তেনেদৰে আধুনিক পৰ্যাপ্ত তালিকাৰ এটা সূত্ৰ আছে, সেই সূত্ৰটো হ'ল
যে সেই সূত্ৰটো হ'ল যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় মানে এটা মৌলৰ পৰা যদি লিথিয়ামৰ পাৰমাণৱিক সংখ্যা 3 বেৰিলিয়ামৰ হ'ল 4 মানে এটাৰ পৰা আনটোৰ পাৰমাণৱিক সংখ্যা কি বাঢ়ি গৈছে নেকি পাৰমাণৱিক সংখ্যা বাঢ়ি যোৱাৰ লগে লগে সিহঁতৰ ধৰ্মবোৰ কি হৈছে সলনি হৈ আছে এনেকে এনেকে পাৰমাণৱিক সংখ্যা বাঢ়ি গৈ থাকিলে সিহঁতৰ ধৰ্মটো লাহে লাহে কি হৈছে চেঞ্জ হৈ থাকে এটা বেৰিলিয়ামৰ পিছত এটা বৰণ আহিছে বৰণৰ প্ৰণক্ৰম হৈছে তুমি কি 5 এটা কি আছে এইটোৰ ধৰ্ম এইটোৰ অলপ কি পৃথক হৈছে অৰ্থাৎ যে আধুনিক পদাৰ্থৰ সূত্ৰটো হ'ল যে মৌলবোৰৰ ধৰ্মবোৰ অৰ্থাৎ ৰাসায়নিক ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক কি বৰ্ডেৰ ওপৰত কি হয় লাহে লাহে কি বাঢ়ি গ'লে লাহে সলনি থাকে অৰ্থাৎ এই সূত্ৰটোৱে হ'ল আধুনিক পদাৰ্থৰ সূত্ৰ আৰু এই আধুনিক পদাৰ্থৰ যি তালিকা আছে এই তালিকাখনত টোটেল কিছুমান কি আছে থিয় কিছুমান ঠাই আছে স্তম্ভ আছে এনেকে থিয় স্তম্ভ আছে আৰু সেই থিয় স্তম্ভৰ আমি আগতে কৈছো মেণ্ডেলৰ নাম দিছিল বৰ্গ ইয়াতৰ নাম দিছে বৰ্গ আৰু পথালি কিছুমান ঠাই আছে সেই ঠাইৰ কোৱা হৈছে পৰ্যায় কিন্তু আধুনিক পৰ্যায় তালিকাত টোটেল বৰ্গ হৈছে 18টা এনেকে থিয় স্তম্ভ হৈছে 18টা আৰু পথালি শাৰী অৰ্থাৎ পথালি যিবোৰ পৰ্যায় আছে এই পৰ্যায় টোটেল 7টা মানে আধুনিক পৰ্যায় তালিকাখন 18টা বৰ্গ আৰু 7টা পৰ্যায় দ্বাৰা গঠিত আৰু ইয়াতে আধুনিক পৰ্যায় তালিকাত যিটো বৰ্গ আছে এই বৰ্গটোৰ 1 নম্বৰ পৰা আপ টু 18 লৈকে বৰ্গ আছে আৰু পৰ্যায় আছে 1 ৰ পৰা 7 লৈকে পৰ্যায় আছে কিন্তু ইয়াতে বৰ্গ আৰু পৰ্যায়ৰ এটা তাৎপৰ্য আছে বৰ্গবোৰে বুজায় আৰু পৰ্যায়বোৰে বুজায় এটা আধুনিক পৰ্যায় তালিকাত যিটো বৰ্গ আছে সেই বৰ্গবোৰে বুজায় আৰু এতিয়া মৌলবোৰ যিটো ইলেক্ট্ৰন বিন্যাস লিখো তেনেকৈ আমি সোডিয়াম যদি লোৱা হয় যে সোডিয়ামৰ ক্ষেত্ৰত যে সোডিয়ামৰ পৰ্ণক্ৰমাংক আছিল 11 অৰ্থাৎ সোডিয়ামৰ পৰমাণুৰ নিউক্লিয়াছত কি আছে হলে 11টা ইলেক্ট্ৰন কি আছে ঘূৰি আছে আৰু সেই 11টা ইলেক্ট্ৰন আমি কেনেকৈ ঘূৰি আছে আমি নৱম চেক পাইছিলো যে ইলেক্ট্ৰনবোৰ সদায় নিউক্লিয়াছৰ চাৰিওফালে কিছুমান বৃত্তাকাৰ পথেৰে ঘূৰি থাকে আৰু সেই বৃত্তাকাৰ পথটোৰ নামে হ'ল কক্ষপথ নাইবা শক্তিস্তৰ বুলি কোৱা হৈছিল আৰু সেই শক্তিস্তৰ আমি নামকৰণ কৰিছিলো কে এল এম এন আদি দ্বাৰা নাইবা 1 2 3 এনেকৈ বুজাইছিলো গতিকে ইয়াতে আৰু এই শক্তিস্তৰ নামক কক্ষপথত ইলেক্ট্ৰনবোৰ কি ঘূৰি থাকে কিন্তু ইয়াৰে এটা নিৰ্দিষ্ট কক্ষপথত এটা নিৰ্দিষ্ট সংখ্যক ইলেক্ট্ৰনে থাকিব পাৰে যেনে কে কক্ষত হাইট সৰ্বোচ্চ আমি সৰ্বোচ্চ দুটা ইলেক্ট্ৰন থাকিব পাৰে আৰু এইটো আমি যিটো উলাইছিল এটা আঁচনি আছিল যিটো বৰগুৰিৰ আঁচনি আছিল সেই আঁচনিটো আছিল যে মৌল এটাৰ যিকোনো কক্ষত থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা কিমান আছে সেইটো আছিল 2n² অৰ্থাৎ য'ত n আছিল কক্ষৰ ক্ৰমিক সংখ্যা আছিল এটা আছিল বৰগুৰিৰ যিটো আঁচনি এই সূত্ৰমতে কোনো এটা কক্ষত কিমানটা ইলেক্ট্ৰন থাকে সেইটো বিস্কুলাব পাৰি যদি আমাৰ কক্ষ নম্বৰ 1 কে কক্ষত কেনেকৈ থাকিব দুটা ওলালে 2 * 1² মানে 2 * 1 মানে দুটা এল কক্ষত কেনেকৈ থাকিব তেতিয়া 2 * 2² গতিকে 2 * 4 মানে কি হ'ব 8টা তো আমি এইটো সূত্ৰ অনুযায়ী আমি ইলেক্ট্ৰনবোৰ কি কৰা হৈছে নিউক্লিয়াছৰ চাৰিওফালে কিছুমান কি কক্ষপথত কি ভগোৱাইছিল আৰু ভগোৱাৰ ফলত আমি যিটো আহি পাওঁ সেই আহিটোৱে হ'ল আমি পাইছিলোঁ ইলেক্ট্ৰনীয় বিন্যাস সেইটো কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস গতিকে আমি সোডিয়ামৰ পৰ্ণক্ৰমাংক 11 অৰ্থাৎ ইয়াৰ পৰমাণুৰ নিউক্লিয়াছত আছে 11টা প্ৰটন আৰু 11টা প্ৰটনৰ ভিতৰত আছে 11টা ইলেক্ট্ৰন আৰু সেই 11টা ইলেক্ট্ৰন নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি আছে কে কক্ষত দুটা আৰু এল কক্ষত কি হ'ব 8টা এনেকৈ এল কক্ষত 8টা আৰু এম কক্ষত কি আছে এটা অৰ্থাৎ সোডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ল 281 গতিকে সোডিয়ামৰ ইলেক্ট্ৰনিক আমি যেতিয়া লক্ষ্য কৰিম তেতিয়া আমি এইটো লক্ষ্য কৰিলে আমি বুজিব লাগিব যে ইয়াতে টোটেল 281 মানে হ'ল বুজিব লাগিব এটা কক্ষ গতিকে সোডিয়ামৰ ইলেক্ট্ৰনিক বিন্যাসৰ পৰা আমি বুজি পাম যে সোডিয়ামৰ ইলেক্ট্ৰনবোৰ কি আছে টোটেল 3টা কক্ষত আছে নিউক্লিয়াছৰ চাৰিওফালে 3টা কক্ষত ঘূৰি আছে আৰু ইয়াৰ বাহিৰৰ কক্ষত কি আছে এটা ইলেক্ট্ৰন আছে বাহিৰৰ কক্ষত যিটো ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনটো কোৱা হয় যোজক ইলেক্ট্ৰন গতিকে ইয়াতে আমি যেটো যোজক ইলেক্ট্ৰনৰ সংখ্যা বুজায় আধুনিক পৰ্যায় তালিকাত থকা বৰ্গৰ সংখ্যা
মৌলটাৰ ইলেক্ট্ৰনৰ বিন্যাস থকা যোজক সংখ্যা বুজায় গতিকে সোডিয়ামৰ যোজক ইলেক্ট্ৰন আছে 1 গতিকে ইয়াতে বুজি পাব লাগিব যে সোডিয়াম পৰমাণুটো আধুনিক পৰ্যায়ৰ তালিকাৰ 1 নং বৰ্গত আছে বৰ্গ নম্বৰ 1 আছে 1 নং বৰ্গত আছে আৰু ইয়াতে যি কক্ষ আছে টোটাল কক্ষ আছে 3টা আৰু কক্ষই বুজায় আধুনিক পৰ্যায়ৰ তালিকাত থকা পৰ্যায় সংখ্যা গতিকে এটা 3টা কক্ষ আছে গতিকে আধুনিক সোডিয়াম পৰমাণুটো আধুনিক পৰ্যায় তালিকাৰ 3 নং পৰ্যায় অৰ্থাৎ এইটো নম্বৰ 1 পৰ্যায় এইটো নম্বৰ 2 3 হলে সোডিয়াম পৰমাণুটো কত হ'ব 1 নং বৰ্গায় আৰু 3 নং পৰ্যায় অৰ্থাৎ সোডিয়াম পৰমাণুৰ অৱস্থান হ'ব ইয়াতে তো এইদৰে আধুনিক পৰ্যায় তালিকাত থকা যিটো বৰ্গৰ পৰ্যায়ৰে মৌলৰ ইলেক্ট্ৰনৰ সৈতে জড়িত হৈ আছে তো এনেকে কি হৈছিল হেনৰি মজেলে মৌলবোৰক পাৰমাণবিক সংখ্যাৰ ওপৰত ভিত্তি কৰি মৌলৰ কিবোৰ্ডত সজাই এখন তালিকা প্ৰস্তুত কৰিছিল আৰু সেই তালিকাটোৱে হ'ল আধুনিক পৰ্যায় তালিকা আৰু এই তালিকাখন ছাত্ৰসকলে নিশ্চয় কিতাপ আছে এইদৰ 86 কলেজ ফাইনেল তালিকাখন ফাইনেল প্ৰস্তুত কৰিবা আৰু এই তালিকাখনত আমি কি আছে এটা 1 নং বৰ্গৰ যিটো প্ৰথম মৌলটো আছে সেইটো হৈছে হাইড্ৰজেন আছে আৰু দ্বিতীয় মৌলটো আছে 1 নং বৰ্গত এটা আছে লিথিয়াম তৃতীয়টো আছে সোডিয়াম চতুৰ্থটো আছে কি পটাছিয়াম তাৰপিছত আছে ৰুবিডিয়াম তাৰপিছত আছে সিজিয়াম তাৰপিছত আছে কি ফ্ৰেঞ্চিয়াম আছে তো এনেকে 1 নং বৰ্গত কি আছে 7টা মৌল আছে আৰু সেই 7টা মৌলত এই হাইড্ৰজেনৰ বাহিৰে বাকি যেটা মৌল আছে এইকেইটা আছে ধাতু আৰু ইয়াতে কিন্তু হাইড্ৰজেন আছে এইটো যেটো হৈছে অধাতু কিন্তু মেন্ডেলিভৰ পদাৰ্থ তালিকাত কি হৈছিল এই হাইড্ৰজেনৰ নিশ্চিতভাৱে স্থান দিব পৰা নাছিল কাৰণ মেন্ডেলিভৰ সমস্যাত বুজিছিল যে হাইড্ৰজেনৰ স্থানটো হেলোজেন অৰ্থাৎ আধুনিক পদাৰ্থ তালিকাৰ 17 নং বৰ্গত যেটা মৌল আছে এটা 17 নং বৰ্গত আছে ফ্লোৰিন 17 নং বৰ্গত মৌলকেইটা হ'ল ফ্লোৰিন ব্ৰোমিন আয়োডিন আৰু এস্টানিন আৰু হল এস্টানিন 17 নং বৰ্গত এইকেইটা মৌল আছে আৰু এইকেইটা মৌলক কোৱা হয় হেলোজেন আৰু 1 নং বৰ্গত যেটা মৌল আছে হাইড্ৰজেন বাহিৰে লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম আৰু ফ্ৰেঞ্চিয়াম এইকেইটা কোৱা হয় ক্ষাৰ ধাতু অৰ্থাৎ অ্যালকালি মেটালস এটা মেন্ডেলিভে কি হৈছিল যে যেহেতু হাইড্ৰজেনৰ ধৰ্মটো হেলোজেনৰ সমান্তৰাল হ'লে আৰু নাইবাতো কি ক্ষাৰ ধাতুৰ হ'লে গতিকে মেন্ডেলিভে কি হৈছিল হাইড্ৰজেনৰ নিশ্চিতভাৱে স্থান দিব পৰা নাছিল কিন্তু আধুনিক পদাৰ্থলৈ কি হৈছিল সেই সমস্যাটো দূৰ কৰি হাইড্ৰজেন কি হৈছিল 1 নং বৰ্গত 1 নং পৰ্যায়ত কি হৈছিল নিশ্চিতভাৱে স্থান দিছিল তো এইদৰে এইটো সমস্যা আধুনিক পৰ্যায় তালিকাত কি আছে এইটো সমস্যাটো দূৰ হৈছে তাৰ উপৰিও আধুনিক পৰ্যায় তালিকাত কি হৈছিল মেন্ডেলিভৰ যিটো আৰু এটা সমস্যা সেই সমস্যাটো আছিল যিটো সমস্থানিক আমি সমস্থানিকৰ বিষয়ে পাইছো ক্লাস 9 মান সমস্থানিক মানে আগতে কৈছো যে যিবোৰ মৌলৰ পৰমাণুৰ পাৰমাণবিক সংখ্যা কিন্তু ভৰ সংখ্যা বেলেগ সেইবোৰ কোৱা হয় সমস্থানিক যেনে আমি পাইছিলো হাইড্ৰজেনৰ সমস্থানিক 3টা এটা হ'ল 1h1 আর 2h1 আর 3h1 অর্থাৎ এটা হচ্ছে প্রোটিয়াম ডয়টেরিয়াম আর ট্রিটিয়াম ইহাতৰ পাৰমাণবিক সংখ্যা সেম কিন্তু ভৰ সংখ্যা বেলেগ এই শ্রেণীবদ্ধ এই শ্রেণীবদ্ধ করেছিল আধুনিক পদার্থ তালিকা কিন্তু মেন্ডেলিভ কি কৰা হৈছিল এই মৌলবোৰৰ সমস্থানিক এই সমস্থানিকৰ শ্ৰেণীবদ্ধ কৰা হৈছিল বা তাত সমস্থানিকৰ কি আছিল বিকাশগত উল্লেখ আছে তো এইদৰে মেন্ডেলিভৰ পদাৰ্থ তালিকাত যিখিনি বিশৃংখলা আছে অৰ্থাৎ যিখিনি আহুৱা আছিল সেই আহুৱা দূৰ কৰি হেনৰি মজেলে 1913 সেই আহুৱা দূৰ কৰি এটা তালিকা প্ৰস্তুত কৰিছিল সেই তালিকাটোৱে হ'ল আধুনিক পদাৰ্থ তালিকা গতিকে আমি